ইমান ভয় লাগে যে অজগৰ সাপবিলাকক ডেঞ্জাৰ আৰু গাঁৱৰ মাজত তোমাৰ ইউটিউব চেনেল বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকক এটা বস্তু দেখাই আছোঁ য'ত অজগৰ সাপ পলিছিল সেই ঠাইখিনি দেখাম তোমালোকক, আৰু এখন দলং বনাই আছে সেইখনো দেখাম তোমালোকক, আৰু আমাৰ ভুই ৰুই আছে পথাৰত সেয়াও দেখাম। আৰু সকলোৱে নিজৰ বুলি মোক ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট দি দিবা, তোমাৰ তেতিয়াহে উৎসাহ অলপ বাঢ়িব আৰু ডেঞ্জাৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোক ছাবস্ক্ৰাইব কৰা। আৰু কাঁচা মাছ খোৱা যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট এটা দি দিবা, কাঁচা মাছ খাম আৰু চাহেদি হেৰি খাম, শিখৰ খাম। কমেণ্ট গাইজ কমেণ্ট দিবা। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা, আজিলৈকে এই ৰাস্তাটো নহ'লে, আৰু এতিয়া পথাৰত যাই আছোঁ আমি। সকলো মানুহে ভুই ৰোৱা কমপ্লিট হৈ গ'ল, সেইকাৰণে দেখাবলৈ যাই আছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। গাঁৱৰ মাজত নদী আৰু এইখন দলং, কি ধুনীয়া এটা লোকেশ্যন চাব পাৰে। আৰু সেইটো পুখুৰী আৰু সেইটো আমাৰ মন্দিৰ। আৰু বাক্সা জিলা গাঁওখনত ইমান ধুনীয়া নেচাৰ আছে, বিউটিফুল ঠাই আছে, চাই যাওক শেষলৈকে। আৰু গাইজ লোকেশ্যন চাব পৰা একেবাৰে পানীৰে উপচি পৰিছে। এতিয়া সকলো মানুহে ধান ৰুই আছে আৰু আমাৰ এখন দলং বনাই আছে ইয়াত। এইখন দলং আৰু নেচাৰ চাওক গাইজ, এইখনে দলং বনাই আছে। চাব পাৰে সকলো মানুহে ইয়াতে পথাৰত ভুই ৰুই আছে চব একেবাৰে। আৰু লোকেশ্যন চাব পাৰে এবাৰ কি নেচাৰ। আৰু সেইবোৰ মানুহে কঠীয়া তুলি আছে, ৰুব বোলে। আৰু যেতিয়া কঠীয়া ৰোৱা হ'ব তেতিয়া একেবাৰে কি নেচাৰ একদম পৰিৱেশ হ'ব। তাৰপিছত কঠীয়া ৰোৱাৰ পাছত একেবাৰে সোণালী ধান উপচি উঠিব আৰু সকলোৰ ঘৰে ঘৰে ভঁৰালে ধানবোৰ গজি উঠিব। আৰু এদিন সকলোৱে ধান পাব। সকলোৱে এতিয়া মানুহে ৰ'দ বৰষুণ কষ্ট কৰি হ'লেও, ইমান বৰষুণৰ মাজত ইমান ৰ'দৰ মাজতো মানুহে কষ্ট কৰি আছে একমাত্ৰ পেট পুহিবৰ কাৰণে। দেখিছেনে আজি ইমান ৰ'দ আৰু আৰু সেই মানুহজনে অকলে আলি দি আছে। তেওঁ গাঁৱৰে হয়, দেখিছেনে তেওঁৰ বোলে মাটি 9 বিঘা আছে। তেওঁ 9 বিঘা মাটিত অকলে কষ্ট কৰি আছে। আৰু এই ৰ'দ মাহত তেওঁ অকলে হেৰি কৰি আছে, আলি দি আছে। প্ৰায় সিহঁতৰ আলি দিয়া হ'লে কমপ্লিট, এইবোৰ তেহঁতৰ মাটি বোলে। দেখিছেনে এটা কি সুন্দৰ পৰিৱেশ, নেচাৰ। সকলোৱে কষ্ট কৰা আৰু কষ্টৰ ফল এদিন সফলতা পাৰ হ'ব। ধন্যবাদ। আৰু গাইজ সকলো মানুহে ইয়াতে ভুই ৰুই আছে, আদিবাসী হওক, অসমীয়া হওক, বড়ো হওক, নেপালী হওক, সকলো মানুহে ইয়াতে ভুই ৰুই আছে। কাৰণ পেটটো পুহিব লাগিব, সেইকাৰণে মানুহে ইয়াতে ভুই ৰুই আছে। আৰু আমাৰ দলং এখন গাঁৱতে বনাই আছে। এই দলংখন প্ৰায় আধা আধি কমপ্লিট হ'লে এতিয়া মাটি দিব লাগিব। মাটি দিয়াৰ পিছত আমি আপ ডাউন কৰিব পাৰিম। আৰু সেইফালে যায় আমাৰ আমৰাগুৰি, আৰু এইপিনে আমাৰ গাঁওখন। আৰু পাহাৰখন চাওঁ এবাৰ কি নেচাৰ। সেই 2-4 দিন যেতিয়া বৰষুণ আহিছিল, এই পানীটো পূৰা উপচি সেইটো গৈছিল, আৰু এই ৰাস্তাটো পূৰা পানীৰে উপচি পৰিছিল। আৰু আমাৰ দলং কমপ্লিট হৈ গ'ল। আৰু চাব পাৰে এইটো এটা নদী হয় বাৰু, এইটো নদী একেবাৰে হেৰিৰ পৰা আহিছে। আৰু এইফালে প্ৰায় আমাৰ ৰোৱা হ'লে ধানবিলাক, প্ৰায় ৰোৱা হ'লে বোলে। চাওক দূৰণি চালে একেবাৰে প্ৰায় ৰোৱা হৈছে। আৰু লোকেশ্যন চানা গাইছ, কি একদম নেচাৰ লোকেশ্যনত আনিছোঁ তোমালোকক। আমাৰ গাঁৱতে এই লোকেশ্যন আছে, চানা। আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে মই উৎসাহ পাম। চানা কি নেচাৰ, একেবাৰে বিউটি প্লেচ।
আৰু আমাৰ ইয়াতে মাছৰ কমি নাই। এই তাতে মাছ উজান দি আছে, ইমান মাছ আছে। আৰু যদি ৰাতি যদি জোৰা কাটিব আহে কোনোবাই, তেতিয়াহ'লে দগৰি মাছ পায়। এইবিলাক উজান দি আছে, কিন্তু কেমেৰাত বন্দী হোৱা নাই, মই দেখি আছোঁ। দেখিছেনে? এইটো একেবাৰে সেইটো লৈ গৈছে গাইছ, ৰোৱা হ'ল এই ডবল একেবাৰে এই খণ্ড প্ৰায় সেই পৰ্যন্ত ৰুলেয়ে। মই ওচৰত আহিছোঁ, চাব পাৰে। আৰু সেইসকলে তুলি আছে। আৰু বতৰ চা, নেচাৰ চা না, একেবাৰে কি একেবাৰে নেচাৰ, চব ৰোৱা হ'ল। এইখন দলঙত প্ৰায় ৰাতি হ'লে আহিবলৈ বিৰাট ভয় লাগে, কাৰণ এইখন দলঙত কিছুমান বস্তু আত্মা বহি থাকে এইখন দলঙত। আৰু চাব পাৰে এবাৰ নেচাৰ, কি ধুনীয়া এটা লোকেশ্যন, চাব পাৰে নদী। কাৰণ ৰাতি যদি 12টা 1টা মানত আহা, কোনোবা বহি থকা নিচিনা লাগে। আৰু এই চাইকেলৰ পাছত কোনোবা বহি থকা নিচিনা লাগে, তেতিয়া একেবাৰে ভয়ে লাগে একেবাৰে। আৰু গাইছে এটা ইম্পৰ্টেণ্ট কথা যে আমাৰ বাক্সা জিলাত এইখিনি ঠাইত বাঙাবাৰী বুলি কয়। এইখিনি ঠাইত এখন অজগৰ ওলাইছে, আৰু অজগৰ ওলা ঠাইখিনি চাবলৈ যাওঁ ব'লক। কাৰণ এই আৰু গাইছ চাব পাৰে, বাৰিষা হ'লে এই ঠাইখিনি ইমানেই পানীৰে উপচি আহে। কাৰণ যদি তলত পাতি দিয়া, তেতিয়াহ'লে দগৰি মাছ লাগে। আৰু এইখনটো পূৰা জংঘল, আৰু পানীটো আমাৰ ইয়াকলগিয়াই উঠি আহে। আৰু বিশেষ ঠাই সেই মাজত অজগৰ পোৱা যায়, আৰু বা ইয়াতেও অজগৰ থাকিব পাৰে। কাৰণ সেই পাছৰ ঘৰ মানুহৰ তাতে অজগৰ এখৰ উদ্ধাৰ হৈছিল। আৰু এইখিনি পানীৰে একেবাৰে একদম শ্মশানৰ পৰা আহে এই পানীটো। আৰু এইবিলাক চব জংঘল না, থাকিবও পাৰে কি জাছ। এই তলত নামি আহিছোঁ চাবলৈ। প্ৰায় তলত নামি আহিলোঁ। আৰু ইয়াতে কাৰোবাক পিণ্ডদান দিছে, যাব নোৱাৰা। কাৰণ ইমান পূৰা জংঘল না, জংঘল কাৰণে একেবাৰে সেইফালে পূৰা জংঘল হ'লে আৰু সেইফালে যাব পাৰে। কাৰণ এইবিলাক চহ একদম তলত নামি আহিছোঁ, একদম চাব পাৰে চাইৰো হয় জংঘলে। তাৰমানে সেইকাৰণে এটা সম্ভাৱনা আছে ইয়াতে, আৰু কাৰোবাক পিণ্ডদান দি দিছে ইয়াতে, চাব পাৰে। তালৈ নাযাওঁ আৰু, দেখিছেনে? আৰু ইমান ভয় লাগে যে অজগৰ সাপবিলাকক, ডেঞ্জাৰ। আৰু দেখিছেনে কি ইমান ভয়ানক জংঘল।